2023 চনৰ ভোটাৰ লিষ্ট ইতিমধ্যে পাব্লিছনৰ ভোটাৰ লিষ্ট কেনেকৈ ডাউনলোড কৰিব পাৰিব সম্পূৰ্ণ প্ৰচেছ এইটো ভিডিঅ'ৰ জৰিয়তে আপোনাক দেখুৱাম। আপুনি মোবাইল বা ল্যাপটপত যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰি আপুনি সাৰ্চ কৰিব nbsp.in nbsp.in সাৰ্চ কৰাৰ লগে লগে আপোনাৰ ভোটাৰ সাৰ্ভিস পৰ্টেলৰ মেইন ৱেবসাইটটো ওপেন হৈ যাব, অৰ্থাৎ মেইন পৰ্টেলটো ওপেন হৈ যাব। আপুনি ইয়াত দেখা পাচ্ছে নেশ্যনেল ভোটাৰ সাৰ্ভিস পৰ্টেল আৰু এটো আপোনাৰ এনেকৈ আহি পৰিব। সো প্ৰথমে আপুনি লেফট সাইডত দেখা পাইছে স্ক্ৰল ডাউন কৰিলে দেখা পাব লগইন ৰেজিষ্টাৰ। আপুনি লগইন এণ্ড ৰেজিষ্টাৰত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে আপোনাৰ সন্মুখত এনেকৈ আহি পৰিব ইউজাৰ নেম, পাছৱৰ্ড, কেপচা। যদি আপুনি প্ৰথমবাৰৰ বাবে ইয়াত ভিজিট কৰিছে তেতিয়াহ'লে আপুনি এটা একাউণ্ট ক্ৰিয়েট কৰি ল'ব লাগিব। সো ক্ৰিয়েট কৰাৰ বাবে আপুনি এটা কৈছে ডন্ট হ্যাভ একাউণ্ট ৰেজিষ্টাৰ্ড এজ এ নিউ ইউজাৰত ক্লিক কৰি আপুনি এটা একাউণ্ট ক্ৰিয়েট কৰি ল'ব। সো তাৰপিছত আপুনি একাউণ্ট ক্ৰিয়েট কৰাৰ পিছত আপোনাৰ ইউজাৰ নেম অৰ্থাৎ আপোনাৰ মোবাইল নাম্বাৰটো বহুৱাই দিব। আপুনি যেটো পাছৱৰ্ড দিব সেই পাছৱৰ্ডটো ইয়াত বহুৱাই দিব। দেন কেপচা সেম টু সেম বহুৱাই আপুনি লগইনত ক্লিক কৰি দিব। লগইন কৰাৰ পিছত আপোনাৰ সন্মুখত এনেকৈ আহি পৰিব আপোনাৰ এইটো আপোনাৰ লগইন হৈ গৈছে। আপুনি ইয়াত দেখিছে ফ্ৰম সাবমিশন ফৰ আসাম, বিহাৰ, গোৱা এণ্ড উত্তৰাখণ্ড প্লিজ ক্লিক অন, অৰ্থাৎ আসাম, বিহাৰ, গোৱা এণ্ড উত্তৰাখণ্ডৰ বাবে নতুন এটা ৱেবছাইট মুকলি কৰিছে। এই ৱেবছাইটৰ বিষয়ে আমি পৰৱৰ্তী ভিডিঅ' এটা বনাম, আপুনি সেই ভিডিঅ'ত সম্পূৰ্ণ ডিটেইলছ জানিব পাৰিব। সো আপুনি 2023 চনৰ ভোটাৰ লিষ্ট ডাউনলোড কৰিবৰ বাবে আপুনি ইয়াত দেখা পাইছে ইপিক ডাউনলোড আৰু তাৰপিছত দেখা পাইছে চাৰ্জ ইন ইলেক্টৰেল ৰোল, ডাউনলোড ইলেক্টৰেল ৰোল PDF। আপুনি ডাউনলোড ইলেক্টৰেল ৰোল PDFত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে আপোনাৰ সন্মুখত এনেকৈ আহি পৰিব সিলেক্ট ষ্টেট, অৰ্থাৎ আপোনাৰ ইয়াৰ পৰা আপোনাৰ ষ্টেটটো সিলেক্ট কৰি ল'ব। দেন তাৰপিছত গ'ত ক্লিক কৰিব। আপোনাৰ সন্মুখত নতুন এটা পেজ ওপেন হৈ যাব। আপুনি স্ক্ৰল ডাউন কৰিব আৰু স্ক্ৰল ডাউন কৰিলে দেখা পাব বহুতো অপশ্যন দেখা পাইছে অনলাইন ভোটাৰ ৰেজিষ্ট্ৰেশ্যন, চাৰ্জ ইন ইলেক্টৰেল ৰোল, PDF ইলেক্টৰেল ৰোল। সো আপুনি ইয়াত PDF ইলেক্টৰেল ৰোলছত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে আপোনাৰ সন্মুখত এনেকৈ আহি পৰিব মাদাৰ ৰোল এণ্ড সাপ্লিমেণ্ট ৰোল। আপুনি আপোনাৰ ইয়াৰ পৰা আপোনাৰ ডিষ্ট্ৰিক্টটো সিলেক্ট কৰি ল'ব। দেন তাৰপিছত সিলেক্ট LSC নেম, অৰ্থাৎ আপোনাৰ কোনটো সমষ্টি হয় আপুনি সেই সমষ্টিটো ইয়াৰ পৰা সিলেক্ট কৰিব। আপুনি ক'ত ভোট গ্ৰহণ অৰ্থাৎ আপুনি ক'ত ভোট দিয়ে আপুনি সেই ভোট দিয়া ঠাইটো আপুনি ইয়াৰ পৰা সিলেক্ট কৰি ল'ব। সো তাৰপিছত আপুনি দেখাছে মাদাৰ ৰোল এণ্ড সাপ্লিমেণ্ট, আপুনি মাদাৰ ৰোল থাকিব দিব। দেন আপুনি 74 + 4 কিমান হয় অৰ্থাৎ প্লাছ মাইনাছ আহিব পাৰে, এইটো প্লাছ আহিছে 78 হ'ব। সো আপুনি এইটো ইকুৱেল কৰি দিব। ইকুৱেল কৰাৰ পিছত আপুনি ভিউ ৰোলত ক্লিক কৰি দিব। সো ভিউ ৰোলত ক্লিক কৰাৰ পিছত আপুনি ইয়াত দেখাছে ভোটাৰ তালিকা 2023 SO3 অসম, অৰ্থাৎ 2023 চনৰ ভোটাৰ লিষ্ট ইয়াত ডাউনলোড হৈ গৈছে। সো ইয়াৰ পৰা আপোনাৰ ঘৰ নম্বৰ অনুযায়ী আপুনি ভোটাৰ লিষ্ট ডাউনলোড কৰিব পাৰিব। সো আপোনাৰ ঘৰ নম্বৰ কিমান আপুনি ইয়াত চাই ল'ব, ঘৰ নং 1240 ক। আপুনি এনেকৈ আপোনাৰ ঘৰ নম্বৰ অনুযায়ী আপোনাৰ ভোটাৰ লিষ্ট ডাউনলোড কৰিব পাৰিব। সো বন্ধুসকল ভিডিঅ' এইখিনি, যদি ভিডিঅ'টো অলপ হেল্পফুল লাগে লাইক কৰিব, বন্ধুসকলৰ লগত শ্বেয়াৰ কৰিব এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। যদি ছাবস্ক্ৰাইব কৰিয়েই লৈছে তেন্তে আপোনাক বহুত বহুত ধন্যবাদ।